তো নমস্কাৰ, মই মন্টু। আজি আমি আলোচনা কৰিম আসাম পুলিচৰ যিটো ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। ইতিমধ্যে সকলোখিনি প্ৰচেছ সমাপ্ত হৈ গ'ল। তো এতিয়ালৈকে সকলোখিনি প্ৰচেছ সমাপ্ত হৈ গ'ল, ফিজিকেল সমাপ্ত হৈ গ'ল, ৰিটেন সমাপ্ত হৈ গ'ল আৰু ভাইভা টেষ্ট সমাপ্ত হৈ গ'ল। কিন্তু এতিয়া এটা প্ৰচেছ বাকী আছে, ফাইনেল কাট অফ কেতিয়া ওলাব। তো মোক বহুতে কমেণ্ট কৰি আছিলে, দাদা ফাইনেল কাট অফৰ ওপৰত ভিডিঅ' লাগে। তো আজি মই ফাইনেল কাট অফৰ ওপৰত ভিডিঅ'টো লৈ আহিছো। তো আপোনালোকে যি গতিকে কমেণ্ট কৰিছা, তো আপোনালোকৰ কথাবিলাক বা কমেণ্ট বিলাকক মই নিৰাশ নকৰি আপোনালোকৰ কাৰণে এটা কাট অফ লৈ আহিছো। অল অসমৰ কাট অফটো লৈ আহিছো। ইউবিত কিমান কাট অফ এইবাৰ ফাইনেল কাট অফত উঠিব পাৰে আৰু ভাইভা টেষ্টত কিমান নম্বৰ পালে আপোনালোকে ফাইনেল কাট অফত সুযোগ পাব আৰু এক্সট্ৰা মাৰ্ক কিমান থাকিলে বা কিমান পালে আপোনালোকৰ ফাইনেল কাট অফত সহায় হ'ব। তো আজি ভাইভা টেষ্টৰ নম্বৰ আৰু এক্সট্ৰা মাৰ্ক কিমান পালে আপোনালোকৰ ফাইনেল কাট অফত সহায় হ'ব বা ফাইনেল কাট অফত আপোনালোকৰ নিজৰ নিজৰ নামসমূহ দেখিবলৈ পাবা। তো সকলোখিনি বিষয়ৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো ভালদৰে আৰু বুজিবলৈ চেষ্টা কৰক। এতিয়া আমি মেইন বিষয়টো লৈ আহিছো। তো চোৱা, আপোনালোকে মই যিখিনি কাট অফ লৈ আহিছো এই কাট অফ খিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰক। তো প্ৰথমতে আমি আলোচনা কৰিম ইউবিৰ কাট অফ খিনি। তো ইউআৰ কেটেগৰী, তো অল অসমৰে মই কাট অফ লৈ আহিছো। আপোনালোকে মই কোৱা পইণ্ট খিনি বা বিষয়খিনি আপোনালোকে অলপ গুৰুত্ব সহকাৰে লৈ আৰু বুজিবলৈ চেষ্টা কৰি আপোনালোকে কাট অফটো শুনক। তো এতিয়া আমি আহিছো বাক্সা ডিষ্ট্ৰিক্টৰ এইবাৰ ফাইনেল কাট অফ কিমান যাব পাৰে। তো বাক্সা ডিষ্ট্ৰিক্টৰ বিষয়টো লৈ আহিছো। তো আমি ল'ৰা ছোৱালী সকলোখিনি বিষয় আলোচনা কৰিবলৈ চেষ্টা কৰিম আজি এইটো ভিডিঅ'ত। তো এতিয়া আমি আহিছো কাট অফৰ মাজলৈকে। তো বাক্সা ডিষ্ট্ৰিক্টত এইবাৰ ইউআৰ কেটেগৰীত ল'ৰাখিনিৰ চাবলৈ গ'লে এওঁলোকৰ ফিজিকেল ৰিটেন। তো ফিজিকেল ৰিটাৰ্ণটো চাব লাগিব। ফিজিকেল ৰিটাৰ্ণ কি হ'ল, ইহঁতৰ 65 পইণ্ট সামথিং পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো আপোনালোকে এইখিনি কথা ধ্যান দিব। 65 পইণ্ট সামথিং পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া মেইন কথাটো হ'ল যে ভাইভা টেষ্টত কিমান পালে আপোনালোকে ফাইনেল কাট অফত সুযোগ পাব। তো এতিয়া আমি ভাইভা টেষ্টত 3 নম্বৰ ধৰিলো। তো যদি আমি ভাইভা টেষ্টত 3 নম্বৰ ধৰো তেতিয়াহ'লে এওঁলোকৰ ফাইনেল কাট অফ কিমান আহি আছে এইটো চোৱা। ফিজিকেলৰ নম্বৰ, ৰিটেনৰ নম্বৰ আৰু ভাইভা টেষ্টৰ নম্বৰ, এই তিনিওটা ষ্টেপৰ নম্বৰখিনি লগ কৰি দিলে ফাইনেল কাট অফত আহি যায় 68 পইণ্ট সামথিং। তো চোৱা, আপোনালোকে ধ্যান দিবা, 68 পইণ্ট সামথিং ফাইনেল কাট অফ যোৱাটো এইবাৰ বহুত চান্স আছে। আৰু ইয়াৰ লগত যদি আমি এক্সট্ৰা মাৰ্ক আমি ধৰি লোৱা, আমি এক্সট্ৰা মাৰ্ক যদি 2 নম্বৰ এড কৰি দিওঁ, ইয়াত কৰি বেছিও থাকিব, আপোনালোকে গুৰুত্ব দিবা। এক্সট্ৰা মাৰ্ক ইয়াত কৰি কিছুমানৰ বেছি থাকিব, 3, 4, 5 ইমানলৈকে থাকিব এক্সট্ৰা মাৰ্ক। তো ধৰি লও আমি মিনিমাম 2 ধৰিলো। তো 2 ধৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় ইউআৰ কেটেগৰীত ল'ৰাখিনিৰ 70। তো এইবাৰ ফাইনেল কাট অফ বাক্সা ডিষ্ট্ৰিক্টৰ ইউআৰ কেটেগৰীত 70 কাট অফ উঠাটো এইবাৰ নিশ্চিন্ত, 100% বুলিয়ে ধৰি ল'ব পাৰি। তো চোৱা, এইখিনিৰ ভিতৰত যদি আপোনালোকৰ যদি আছে, আপোনালোকে অনুমান কৰি ল'ব পাৰিবা নিজৰ নিজৰ নম্বৰসমূহ। আপোনালোকে ভাইভা টেষ্টত 2 বা 3 ধৰিবা আৰু আপোনালোকৰ এক্সট্ৰা মাৰ্ক যিখিনি আছে সেইখিনি লগ কৰি দিবা। তাৰে পিছত আপোনালোকৰ ফাইনেল কাট অফ এটা নিজে উলিয়াই ল'ব পাৰিবা। যদি আপোনালোকৰ 70ৰ ওপৰত আছে তেতিয়াহ'লে আপোনালোকে টেনচন ল'ব নালাগে, অলপো টেনচন ল'ব নালাগে। আপোনালোকে ফাইনেল কাট অফত নিজৰ নিজৰ নামসমূহ দেখাটো বা দেখিবলৈ পোৱাটো নিশ্চিন্ত থাকক। তো হৈ গ'ল এইটো। তো এতিয়া আমি আহিছো ছোৱালীখিনিৰ বিষয় চাবলৈ। তো ছোৱালীখিনিৰ কি হ'ল, ফিজিকেল ৰিটাৰ্ণ চাবলৈ গ'লে এওঁলোকৰো ফিজিকেল ৰিটাৰ্ণ চাব লাগিব। প্ৰথমতে 58.99 পোৱা সকলেহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো চোৱা, 58.99 পোৱা নম্বৰ সকলোহে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া কথাটো হ'ল যে এওঁলোকক আমি ভাইভা টেষ্টত কিমান নম্বৰ দিম। তো এওঁলোকক আমি ভাইভা টেষ্টত ধৰিলো, এওঁলোককো আমি 3 নম্বৰ ধৰিলো। তো আপোনালোকে গুৰুত্ব দিবা, এওঁলোককো আমি যদি 3 নম্বৰ দিওঁ, এওঁলোকৰো 3টা ষ্টেপৰ ভাইভা, ৰিটেন আৰু ফিজিকেল, এই 3টা ষ্টেপৰ গোটেই নম্বৰখিনি যোগ কৰি দিলে এওঁলোকৰ টোটেল ফাইনেল কাট অফ আহি যায়
61 পইণ্ট সামথিং। তো এক্সট্ৰা মাৰ্ক নধৰা কৰি 61 পইণ্ট সামথিং আহি আছে। যদি আমি ইয়াৰ লগত এক্সট্ৰা মাৰ্ক 3 নম্বৰ যোগ দিওঁ তেতিয়াহ'লে এওঁলোকৰ আহি যায় 64 পইণ্ট সামথিং। তো গুৰুত্ব দিয়া আৰু আপোনালোকে বুজি পালা। এক্সট্ৰা মাৰ্ক নধৰা কৰি এওঁলোকৰ ফাইনেল কাট অফ আহি আছে 61 পইণ্ট সামথিং, আৰু যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰি দিওঁ তেতিয়াহ'লে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 64। তো 64 এবাৰ ফাইনেল কাট অফ যোৱাটো নিশ্চিন্ত বাস্তা ডিষ্ট্ৰিক্টৰ ইউআৰ কেটেগৰীৰ ছোৱালীখিনিৰ। তো ক্লিয়াৰ। তো আমি প্ৰতিখন ডিষ্ট্ৰিক্টৰ বিষয় বা প্ৰতিখন ডিষ্ট্ৰিক্টৰ কাট অফৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে অলপ ধৈৰ্য সহকাৰে ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। তো এতিয়া আমি আহিছো বজালী ডিষ্ট্ৰিক্টৰ ফাইনেল কাট অফ ইউআৰ কেটেগৰীত কিমান যাব পাৰে। তো তালৈকে আহিছো। তো চোৱা আপোনালোকে আৰু ধ্যান দিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। তো বজালী ডিষ্ট্ৰিক্টৰ ইউআৰ কেটেগৰীত ল'ৰাখিনিয়ে কি কৰিলে, ফিজিকেল ৰিটেন 65.50 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া মেইন কথাটো হ'ল যে আমি ফাইবাৰ টেষ্টক এওঁলোকক 3 নম্বৰ দিলো। ধৰি লোৱা আমি 3 নম্বৰ পালে, তো 3 নম্বৰ পালে এওঁলোকৰ ফিজিকেল ৰিটেন আৰু ফাইবাৰ টেষ্টৰ নম্বৰ, এই তিনিটা ষ্টেপৰ নম্বৰখিনি লগ কৰি দিলে এক্সট্ৰা মাৰ্ক নধৰা কৰি এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 68 পইণ্ট সামথিং। তো বুজি পালে আপোনালোকে, এক্সট্ৰা মাৰ্ক নধৰা কৰি 68 পইণ্ট সামথিং আহি আছে ফাইনেল কাট অফত। যদি আমি এক্সট্ৰা মাৰ্ক এওঁলোকক 2 নম্বৰ এড কৰি দিওঁ, ধৰি লোৱা আমি এক্সট্ৰা মাৰ্ক 2 নম্বৰ এড কৰি দিলো, তো 2 নম্বৰ এড কৰাৰ লগে লগে এওঁলোকৰ ফাইনেল কাট অফ আহি গ'ল 70। তো বুজি পালে আপোনালোকে, বজালী ডিষ্ট্ৰিক্টৰ ইউআৰ কেটেগৰীত এইবাৰ ল'ৰাখিনিৰ ফাইনেল কাট অফ উঠিব পাৰে 17। তো বুজি পালে আপোনালোকে। তো এতিয়া আমি ছোৱালীখিনিৰ বিষয় লৈ আহিছো। তো ছোৱালীখিনিৰ ফাইনেল কাট অফ এইবাৰ বজালী ডিষ্ট্ৰিক্টত কিমান উঠিব পাৰে, তো তালৈকে আহিছো। তো এওঁলোকৰ ফিজিকেল ৰিটাৰ্ণ চাবলৈ গ'লে এওঁলোকৰ 61.95 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া কথাটো হ'ল যে এওঁলোকে ফাইবাৰ টেষ্টত কিমান পাব বা কিমান পালে এওঁলোকৰ ফাইনেল কাট অফত নাম অহাটো চান্স থাকিব। তো এওঁলোককো আমি ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো। তো ফিজিকেল ৰিটেন আৰু ফাইবাৰ টেষ্টৰ নম্বৰ, এই তিনিটা ষ্টেপৰ নম্বৰ লগ লাগিলে এওঁলোকৰ কাট অফ আহি যায় 64 পইণ্ট সামথিং। তো এক্সট্ৰা মাৰ্ক নধৰা কৰি। আৰু যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰো, তো গুৰুত্ব দিবা আপোনালোকে, আমি যদি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰো এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 67 পইণ্ট সামথিং। তো ক্লিয়াৰ, আপোনালোকে বুজি পালে। তো 67 পইণ্ট সামথিং এবাৰ বজালী ডিষ্ট্ৰিক্টৰ ছোৱালীখিনিৰ ইউআৰ কেটেগৰীত 67 পইণ্ট সামথিং কাট অফ যোৱাটো এবাৰ নিশ্চিন্ত। তো ক্লিয়াৰ আমাৰ। তো এতিয়া আমি বৰপেটা ডিষ্ট্ৰিক্টৰ ইউআৰ কেটেগৰীত কিমান উঠিব পাৰে কাট অফ, ফাইনেল কাট অফ, তো তালৈকে আহিছো। তো চোৱা আপোনালোকে ধ্যান দিব। তো ল'ৰাখিনিৰ ইউআৰ কেটেগৰীৰ ল'ৰাখিনিৰ ফিজিকেল ৰিটাৰ্ণ চাবলৈ গ'লে 63.46 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া মেইন কথাটো হ'ল যে ফাইবাৰ টেষ্টত কিমান নম্বৰ পাব এওঁলোকে বা কিমান নম্বৰ দিলে এওঁলোকক ফাইনেল কাট অফত এওঁলোকৰ সহায় হ'ব। তো আমি মিনিমাম এওঁলোককো 3 নম্বৰ ধৰিলো, মানে 3 নম্বৰ দিলো। 3 নম্বৰ ধৰিলে এওঁলোকৰ এক্সট্ৰা মাৰ্ক নধৰা কৰি ফিজিকেল ৰিটেন আৰু ফাইবাৰ টেষ্টৰ নম্বৰ, তো 66 পইণ্ট সামথিং আহি আছে এক্সট্ৰা মাৰ্ক নধৰা কৰি। তো গুৰুত্ব দিব আপোনালোকে। তো যদি আমি এওঁলোকক 3 নম্বৰ দি দিওঁ এক্সট্ৰা, যিসকলৰ 3 নম্বৰ এক্সট্ৰা থাকিব, তো তেওঁলোকৰ ফাইনেল কাট অফ আহি যায় 69 পইণ্ট সামথিং। তো বুজি পালে আপোনালোকে, এক্সট্ৰা মাৰ্ক কিছুমানৰ বেছিও থাকিব, কিছুমানৰ 4-5 তো তেনেকুৱাকৈও থাকিব, কিন্তু আমি নৰ্মেলটো ধৰিলো 3 নম্বৰ এক্সট্ৰা মাৰ্ক। তো 3 নম্বৰ দিলে এওঁলোকৰ 69 পইণ্ট সামথিং আহি যায়। তো যি কি নহওক, এতিয়া আমি ছোৱালীখিনিৰ বিষয় লৈ আহিছো। তো ছোৱালীখিনিৰো ফিজিকেল ৰিটাৰ্ণ চাবলৈ গ'লে এওঁলোকৰ 56.53 পোৱা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো ক্লিয়াৰ। তো আমি এতিয়া ফাইবাৰ টেষ্টত কিমান নম্বৰ ধৰিব লাগিব এওঁলোকক, তো আমি ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো। তো এওঁলোকৰ ফিজিকেল ৰিটেন আৰু ফাইবাৰ টেষ্টৰ নম্বৰ, এই তিনিটা ষ্টেপৰ নম্বৰখিনি যদি আমি লগ কৰি দিওঁ তেতিয়া এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 59 পইণ্ট সামথিং। তো চোৱা, গুৰুত্ব দিবা, এক্সট্ৰা মাৰ্ক নধৰা কৰি 59 পইণ্ট সামথিং আহি আছে। যদি আমি এক্সট্ৰা মাৰ্ক 3 এড কৰো এওঁলোকৰ, তো এক্সট্ৰা মাৰ্ক 3 এড কৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 62 পইণ্ট সামথিং। তো ক্লিয়াৰ, আপোনালোকে বুজি পালে। তো 62 পইণ্ট সামথিং যোৱাটো এইবাৰ নিশ্চিন্ত
তো ক্লিয়াৰ তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আগবাঢ়িছো তো নেক্সট ডিস্ট্ৰিক্টখন হ'ল বিশ্বনাথ ডিস্ট্ৰিক্ট তো বিশ্বনাথ ডিস্ট্ৰিক্টৰ এবাৰ ফাইনাল কাটঅফত কিমান উঠিব পাৰে ইউআৰ কেটেগৰীত তো আমি আলোচনা কৰি আছো ইউবি ইউআৰ কেটেগৰীত ডিস্ট্ৰিক্ট ৱাইজ ফাইনাল কাটঅফ কিমান উঠিব পাৰে তো ক্লিয়াৰ তো এওঁলোকৰো চাবলৈ গ'লে ইউআৰ কেটেগৰীৰ ল'ৰাখিনিৰ কাটঅফ চাবলৈ গ'লে এওঁলোকে কি কৰিলে 67.66 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো ক্লিয়াৰ তো আমি ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাটঅফ আহি যায় 70 তো 70 ৰ লগত আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ দিলো বা ধৰিলো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাটঅফ আহি যায় 73 তো ক্লিয়াৰ তো 70 ৰ লগত 3 নম্বৰ আমি যদি যোগ কৰি দিও তেতিয়া এওঁলোকৰ 73 ফাইনাল কাটঅফ আহি যায় তো বুজি পালে আপোনালোকে আৰু ছোৱালীখিনিৰ বিষয় চাবলৈ গ'লে এওঁলোকৰ কি কৰিলে 60.86 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া মেইন কথাটো হ'ল যে এওঁলোকক আমি ফাইবাৰ টেষ্টত কিমান ধৰিব লাগিব তো কিমান ধৰিব লাগে মানে হ'ল এওঁলোকক যদি আমি 3 নম্বৰ ধৰি দিওঁ তো এওঁলোকক 3 নম্বৰ ধৰিলে আমাৰ এক্সট্ৰা মাৰ্ক খিনি নধৰা কৰি এওঁলোকৰ ফাইনাল কাটঅফ আহি যায় 63 পইণ্ট সামথিং তো ক্লিয়াৰ এওঁলোকৰ আহি যায় 63 পইণ্ট সামথিং আৰু যদি আমি এওঁলোকক এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰি দিওঁ তো এওঁলোকক আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাটঅফ উঠি যায় 66 পইণ্ট সামথিং তো ক্লিয়াৰ আপোনালোকৰ ডাউট ক্লিয়াৰ ইয়াত কৰি যদি আপোনালোকৰ বেছি আছে আপোনালোকে নিজে অনুমান কৰি ল'ব পাৰিব কাৰ কিমান এক্সট্ৰা মাৰ্ক আছে তো আমি কোৱা কাটঅফত কৰি যদি আপোনালোকৰ কাটঅফটো বেছি আছে তেতিয়াহ'লে আপোনালোকে টেনচন ল'বই নালাগে আপোনালোকৰ ফাইনাল কাটঅফত নাম অহাটো নিশ্চিন্ত তো যিখিনি কি নহওক আমি আপোনালোকৰ ডাউট খিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলো আপোনালোকে বিচাৰি আছিলে দাদা ফাইনাল কাটঅফৰ ওপৰত ভিডিঅ' লাগে তো সেইটো বাবে আজি মই ফাইনাল কাটঅফৰ ওপৰত ভিডিঅ' লৈ আহিছো তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আগবাঢ়িছো নেক্সট ডিস্ট্ৰিক্টখন হ'ল বঙাইগাঁও ডিস্ট্ৰিক্ট তো বঙাইগাঁও ডিস্ট্ৰিক্টৰ বিষয়খিনি চাবলৈ গ'লে এওঁলোকৰ ইউআৰ কেটেগৰীত ল'ৰাখিনিয়ে কি কৰিলে ফিজিকেল ৰিটাৰ্ণ চাবলৈ গ'লে এওঁলোকৰ 64.12 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হ'ল যে এওঁলোককো আমি ফাইবাৰ টেষ্টত কিমান ধৰিব লাগিব 3 ধৰিব লাগিব তো আমি 3 ধৰিলে এওঁলোকৰ ফাইনাল কাটঅফ আহি যায় এক্সট্ৰা নধৰা কৰি 67 পইণ্ট সামথিং যদি আমি এক্সট্ৰা মাৰ্ক 3 যোগ কৰি দিওঁ তেতিয়াহ'লে এওঁলোকৰ 70 তো 70 নম্বৰ আৰামত আহি আছে তো 70 নম্বৰ যিসকলৰ থাকিব তেওঁলোকে ফাইনাল কাটঅফত সিলেকশন পোৱাটো নিশ্চিন্ত তো ক্লিয়াৰ তো এতিয়া আমি ছোৱালীখিনিৰ বিষয়লৈ আহিছো আমি আপোনালোকক জনাই আছো এবাৰ বঙাইগাঁও ডিস্ট্ৰিক্টৰ ফাইনাল কাটঅফ কিমান উঠিব পাৰে তো এতিয়া ছোৱালীখিনিৰ চাবলৈ গ'লে এওঁলোকৰ ফিজিকেল ৰিটাৰ্ণ কি কৰিলে এওঁলোকৰ 59.30 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো ক্লিয়াৰ ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো 3 নম্বৰ ধৰিলে এওঁলোকৰ 62 হৈ যায় 62 ৰ লগত আমি যদি এক্সট্ৰা মাৰ্ক 3 নম্বৰ যোগ কৰি দিওঁ তেতিয়াহ'লে ফাইনাল কাটঅফ এওঁলোকৰ আহি যায় 65 তো ক্লিয়াৰ 65 এবাৰ কাটঅফ যোৱাটো নিশ্চিন্ত তো এতিয়া আমি কাছাৰ ডিস্ট্ৰিক্টখনলৈ আগবাঢ়িছো তো কাছাৰ ডিস্ট্ৰিক্টৰ ইউআৰ কেটেগৰীৰ বিষয়খিনি চাবলৈ গ'লে এওঁলোকৰ ল'ৰাখিনিৰ ইউআৰ কেটেগৰীত তো এওঁলোকে কি কৰিলে 62.40 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছে তো ক্লিয়াৰ আমি ফাইবাৰ টেষ্টত ধৰিলো 3 নম্বৰ তো 3 নম্বৰ ধৰিলে এওঁলোকৰ আহি যায় ফাইনাল কাটঅফ 65 যদি 65 ৰ লগত আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ যোগ কৰি দিওঁ তো 3 নম্বৰ যোগ কৰিলে এওঁলোকৰ ফাইনাল কাটঅফ আহি যায় 68 পইণ্ট সামথিং তো ক্লিয়াৰ তো 68 পইণ্ট সামথিং যোৱাটো এবাৰ বহুত চান্স আছে কাছাৰ ডিস্ট্ৰিক্টৰ ইউআৰ কেটেগৰীৰ ল'ৰাখিনিৰ তো এতিয়া আমি ছোৱালীখিনিৰ বিষয়লৈ আহিছো তো এওঁলোকৰ ফিজিকেল ৰিটাৰ্ণ চাবলৈ গ'লে এওঁলোকৰ 54.80 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে তো এতিয়া কথাটো হ'ল যে আমি ফাইবাৰ টেষ্টত এওঁলোকক কিমান ধৰিব লাগিব আমি ধৰিব লাগিব এওঁলোকক 3 নম্বৰ মানে আমি ধৰিলো 3 নম্বৰ ফাইবাৰ টেষ্টত তো 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনাল কাটঅফ আহি যায় 57 পইণ্ট সামথিং এক্সট্ৰা মাৰ্ক খিনি নধৰা কৰি যদি আমি এক্সট্ৰা মাৰ্ক ইয়াৰ লগত 3 এড কৰি দিওঁ তেতিয়াহ'লে এওঁলোকৰ ফাইনাল কাটঅফ আহি যায় 60 পইণ্ট সামথিং তো ক্লিয়াৰ 60 পইণ্ট সামথিং কাটঅফ এবাৰ যোৱাটো বহুত চান্স আছে কাছাৰ ডিস্ট্ৰিক্টৰ ছোৱালীখিনিৰ তো ক্লিয়াৰ তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আগবাঢ়িছো
তো এতিয়া নেক্সট ডিস্ট্ৰিক্টখন হল চৰাইদেউ ডিস্ট্ৰিক্ট। তো চৰাইদেউ ডিস্ট্ৰিক্টৰ বিষয়খিনি চাবলৈ গ'লে এওঁলোকৰ ইউআৰ কেটেগৰীত ল'ৰাখিনিয়ে কি কৰিলে ফিজিকেল ৰিটাৰ্ণ 66.60 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো এতিয়া কথাটো হল যে আমি ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো। তো ফিজিকেল ৰিটাৰ্ণ আৰু ফাইবাৰ টেষ্টৰ নম্বৰ এই তিনিটা ষ্টেপৰ বিষয় বা এই তিনিটা ষ্টেপৰ নম্বৰখিনি যোগ কৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 69 পইণ্ট সামথিং। তো ইয়াৰ লগত যদি আমি এক্সট্ৰা মাৰ্ক 3 নম্বৰ যোগ কৰি দিওঁ, তো 3 নম্বৰ যোগ কৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 72 পইণ্ট সামথিং। তো ক্লিয়াৰ, আপোনালোকে বুজি পালে। তো এতিয়া আমি ছোৱালীখিনিৰ বিষয়লৈ আহিছো। তো ছোৱালীখিনিৰ বিষয়টো চাবলৈ গ'লে এওঁলোকৰ ফিজিকেল ৰিটাৰ্ণ কি কৰিলে এওঁলোকে 61.80 পোৱা সকলেহে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো আমি ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলো। তো ফাইবাৰ টেষ্টত 3 নম্বৰ ধৰিলে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় এক্সট্ৰা খিনি নধৰা কৰি 64 পইণ্ট সামথিং। যদি ইয়াৰ লগত আমি এক্সট্ৰা 3 নম্বৰ যোগ কৰি দিওঁ তেতিয়া আহি যায় এওঁলোকৰ 67 পইণ্ট সামথিং। তো ক্লিয়াৰ আপোনালোকৰ। তো এতিয়া আমি নেক্সট ডিস্ট্ৰিক্টখনলৈ আগবাঢ়িছো। তো মই আপোনালোকক যিমান সোনকালে পাৰো সিমান সোনকালে আপোনালোকক কাট অফ খিনি দিবলৈ বা জনাবলৈ চেষ্টা কৰি আছো। তো এতিয়া আমি আহিছো চিৰাং ডিস্ট্ৰিক্টলৈ। তো চিৰাং ডিস্ট্ৰিক্টৰ বিষয়খিনি চাবলৈ গ'লে এওঁলোকৰ কি কৰিলে ফিজিকেল ৰিটাৰ্ণ ইউআৰ কেটেগৰীত ল'ৰাখিনিয়ে কি কৰিলে 64.72 পোৱা সকলে ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পাইছিলে। তো ফাইবাৰ টেষ্ট দিবলৈ সুযোগ পালে এওঁলোকে ফাইবাৰ টেষ্টত এওঁলোকে কিমান পাব লাগিব ফাইনেল কাট অফত নাম আহিবলগীয়া হলে, ফাইনেল কাট অফত নাম আহিবলগীয়া হলে এওঁলোকে 3 নম্বৰ পাব লাগিব ফাইবাৰ টেষ্টত। তো 3 নম্বৰ পালে এওঁলোকৰ ফাইনেল কাট অফ আহি যায় 67 পইণ্ট সামথিং। তো ইয়াৰ লগত যদি আমি 2 নম্বৰ এড কৰি দিওঁ তেতিয়াহ'লে এওঁলোকৰ ফাইনেল কাট অফ উঠি যায় 69 পইণ্ট সামথিং।